Hi friends, মই উপস্থিত আছো আজি ইন্টাৰনেশ্যনেল লিও এক্সপো। আপোনালোকক আজি লিও এক্সপো দেখাম বুলি আহিলো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাই থাকক। লিও এক্সপো হৈ আছে মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত। তো আপোনালোক আহিব পাৰে। 29 অক্টোবৰৰ পৰা আৰম্ভ হৈছে, 22 নৱেম্বৰলৈকে থাকিব। প্ৰত্যেক বছৰতে আহে লিও এক্সপো, অক্টোবৰ নৱেম্বৰ মাহতে হয়। তো বহুত ধুনীয়া লাগে। প্ৰৱেশ দুৱাৰটো বহুত ধুনীয়া লাগিছে। আমি এতিয়া ভিতৰলৈ সোমাই যাম। তো ভিতৰলৈ সোমাই যোৱাৰ আগতে চেনিটাইজিং আৰু মাস্ক পৰিধান কৰিব, কাৰণ মাস্কখন নিপিন্ধিলে ভিতৰত সোমাব নিদিয়ে। তো আপোনালোকে মাস্কখন পিন্ধি আহিব। চববিলাকৰ ডেক'ৰেশ্যনবিলাক বহুত ধুনীয়াকৈ কৰিছে, বহুত ভাল লাগিছে। ডেক'ৰেশ্যনবিলাক বহুত ভাল। ৱাও। তো আপোনালোকক আৰু এটা কথা কওঁ যে লিও এক্সপো 11 বজাৰ পৰা 9 বজালৈকে খোলা থাকিব। তো আপোনালোক যদি আহে 11 বজাৰ পৰা 9 বজাৰ ভিতৰত আপোনালোকৰ মন পচন্দৰ বস্তুবিলাক লৈ যাব পাৰিব। ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকে লৈ যাব পাৰিব, মন পচন্দৰ বস্তু, ধুনীয়া ধুনীয়া ফুলৰ টাব, তাৰপিছত আপোনালোকৰ মন পচন্দৰ বস্তু ইয়াতে গোটেইখিনি পাই যাব। ধুনীয়া ধুনীয়া বেগ, কভাৰ, চোফা ছেট, বহুত গোটেইখিনি বস্তু আছে। খোৱা বস্তু, অল এভৰিথিং বস্তু ইয়াতে পাই যাব, ধুনীয়া ধুনীয়া বস্তু। তো আপোনালোক আহক, লিও এক্সপোলৈ আহক, উপভোগ কৰক। এতিয়া আপোনালোকে গোটেইখিনি বস্তু এবাৰ ভালদৰে চাই লওক। মই দেখাই আছোঁ, ভালদৰে চাই লওক। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল আপোনালোকৰ। যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে জনাব। তো পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম। তো আজিলৈ এৰিলোঁ। থেংক ইউ।